টাটা নেনো এইটো অকল নামে নাছিল এইটো আছিল ভাৰতীয় মধ্যবিত্ত পৰিয়ালৰ উপৰিও কোটিপতি ৰতন টাটাৰ এটি সপোন টাটা নেনো শব্দটো এটি আশা বুলি ক'লেও ভুল নহ'ব টকাৰ অভাৱতে হোক বা অন্য কোনো কাৰণতে হোক যিবিলাক মানুহে চাৰিচকীয়া বাহন এখনৰ সপোন পুহি ৰাখিছিল টাটা নেনো যেন সেই সপোনক কলি এটি আছিল আৰু সেই কলিটি কিন্তু লহপহকৈ বঢ়াৰ আগতেই সকলোৰে আশাত চেঁচা পানী ঢালি বৰহি গ'ল ভাৰতীয় বজাৰত যি আধিপত্যৰ আশা কৰা গৈছিল সেই আধিপত্য কিন্তু টাটা নেনোৱে বিস্তাৰ কৰাত সক্ষম নহ'ল দুচকীয়াৰ পৰা নেনোৰ সহায়ত চাৰিচকীয়া হোৱাৰ সপোন বহুতৰে সপোন হৈয়ে ৰ'ল এনেকুৱা কি হ'ল যাৰ বাবে নেনো সফল নহ'ল কিহৰ বাবে ৰতন টাটাৰ সপোন বাস্তৱ নহ'ল আহক ভিউৱাৰ্ছ আজিৰ এই এপিছডটো টাটা নেনো নামৰ বিষয়টোৰ নজনা অধ্যায়খিনি বিচাৰি লওঁ 2008 চনত ভাৰতীয় মানুহৰ বাবে ভাৰতীয় বজাৰত মাত্ৰ 1 লাখ টকাত নেনো মুকলি কৰি দিয়া হৈছিল সচৰাচৰ আমি দেখা গাড়ীৰ বিপৰীতে নেনোৰ ইঞ্জিন পিছফালে দিয়া হৈছিল যাতে নেনোৰ ভিতৰত বেছিকৈ ঠাই ওলায় নেনো উৎপাদন কৰা হৈছিল গুজৰাটৰ সানন্দত থকা টাটা সানন্দ প্লাণ্টত নেনোৰ কাহিনী আৰম্ভ কৰাৰ আগত নেনোৰ বিষয়ে আৰু অলপ গভীৰ কথা কেইটামান চাওঁ আহক নেনো গাড়ীখনৰ ডিজাইনটো কৰিছিল IDEA ইনষ্টিটিউটৰ জাষ্টিন নৰেক আৰু টাটা ডিজাইন ষ্টুডিঅ'ৰ পিয়েৰে কেষ্ট্ৰেলে আৰু এই প্ৰজেক্টটোৰ প্ৰজেক্ট মেনেজাৰ আছিল গিৰিশ ৱাঘ 0.624 লিটাৰ 12 SOHC MPI ইঞ্জিন টাটাৰ এই নেনো গাড়ীখনত সন্নিৱিষ্ট কৰা হৈছিল গাড়ীখন RR লেআউটত সাজি উলিওৱা হৈছিল RR লেআউট মানে হৈছে ৰেয়াৰ ইঞ্জিন ৰেয়াৰ ড্ৰাইভ গাড়ীখনৰ ওজন আছিল প্ৰায় 600 পৰা 635 কিলো পোনপ্ৰথমতে 4টা গিয়াৰত আৰু পিছলৈ 5টা গিয়াৰত যি নেকি সেমি অটোমেটিকো আছিল নেনো উপলব্ধ কৰা হৈছিল দুটা চিলিণ্ডাৰযুক্ত এই গাড়ীখনত বছৰ মাল্টি পইণ্ট ফুয়েল ইনজেকশ্যন সন্নিৱিষ্ট কৰা হৈছিল ৰতন টাটাৰ এই নেনো নামৰ সপোনটো জন্ম পাইছিল 2005 চনত 2005 চনত যেতিয়া টাটাই অতি কম খৰচী এছ নামৰ ট্ৰাকখন সফলতাৰে বজাৰত খোজ পেলাইছিল ৰতন টাটাই এই একেধৰণে বজাৰত এখন যাত্ৰীবাহী বাহন মুকলি কৰাৰ কথা চিন্তা চৰ্চা কৰিছিল সপোনটোক দিঠক কৰিবলৈ টাটাই ইয়াৰ পৰা অপ্ৰয়োজনীয় ফিচাৰসমূহ আঁতৰাই অত্যাৱশ্যকীয় ফিচাৰসমূহে সন্নিৱিষ্ট কৰিছিল ইয়াৰ মূল কাৰণ আছিল উৎপাদনৰ খৰচ কমোৱা এই ফিচাৰছবোৰৰ ভিতৰত এডাল মাত্ৰ ৱাইপাৰ ব্লেড প্ৰত্যেকটো চকাৰ মাত্ৰ 3টাহে লাগনাট এচি নথকা ইত্যাদি প্ৰধান যিবোৰৰ ফলত নেনোৰ প্ৰডাকশ্যন কষ্ট বহু পৰিমাণে কমি গৈছিল আৰু ইয়াক 1 লাখ টকাত ভাৰতীয় মানুহৰ হাতত গতাই দিয়াৰ কথা কোৱা গৈছিল আশা কৰা হৈছিল যে নেনো বজাৰত অহাৰ পিছত এই 1 লাখ টকীয়া গাড়ীখনে এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব মানুহৰ মুখত টেলিভিছনৰ স্ক্ৰীনত নেনোৰ বিষয়ে চিন্তা চৰ্চা এক সাধাৰণ কথা হৈ পৰিছিল আনকি 2008 চনত ক্ৰাইচিল নামৰ এটা ভাৰতীয় সংস্থাৰ সমীক্ষাত প্ৰকাশ পাইছিল যে নেনোৱে ভাৰতীয় গাড়ীৰ বজাৰখন 65% লৈ বৃদ্ধি কৰিব আৰু আশা কৰা হৈছিল যে ভাৰতৰ ইউজ কাৰ বজাৰখন নেনোৰ বাবে বহু ক্ষতিগ্ৰস্ত হ'ব আৰু শংকা কৰা মতে 2009 চনত নেনো ভাৰতীয় বজাৰত উপলব্ধ হোৱাৰ আগতেই 25 পৰা 30% ইউজ কাৰ মাৰ্কেটৰ গাড়ীবোৰৰ দাম কমি গৈছিল আৰু লক্ষণীয় কথাটো আছিল যে নেনো লঞ্চ কৰাৰ লগে লগেই মাৰুতি সুজুকিৰ 800 গাড়ীখনৰ দাম 20% কমাই দিয়া হৈছিল নেনোৰ ওপৰত নেশ্যনেল জিঅ'গ্ৰাফি নামৰ বিখ্যাত আৰু জনপ্ৰিয় টিভি চেনেলটোৱে মেগা ফেক্টৰীজ নামৰ শ্ব'টো এটি এপিছডো বনাইছিল নেনোৱে বহুত এৱাৰ্ড পাবলৈও সক্ষম হৈছিল এৱাৰ্ডবোৰৰ ভিতৰত হৈছে বিজনেছ ষ্টেণ্ডাৰ্ড মনিটৰিং ইণ্ডিয়ান কাৰ অফ দ্য ইয়াৰ এৱাৰ্ড ব্লুমবাৰ্গ UTV অটো কাৰ অফ দ্য ইয়াৰ এৱাৰ্ড এডিছন এৱাৰ্ড গুড ডিজাইন এৱাৰ্ড ইণ্ডিয়াছ মষ্ট ট্ৰাষ্টেড হেচবেক কাৰ
ইমানবোৰ এৱাৰ্ড জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো নেনো কিয় বজাৰ দখল কৰিব নোৱাৰিলে ভাবিব লগা কথা দৰাচলতে নেনো এই বিফলতাৰ পিছত কোনো এটা নিৰ্দিষ্ট কাৰণ থকা বুলি ক'লে আমাৰ ভুল হ'ব বহু সৰু ডাঙৰ কথা লগ হৈ নেনো আজি বুৰঞ্জীৰ শিলা পাত হ'ব লৈছে নেনো যেতিয়া ভাৰতৰ ৰাস্তাত নামিছিল নেনোক জুই লগা বুলি বহু খবৰ শুনা গৈছিল যাৰ ফলত নেনোৱে মানুহৰ বিশ্বাস হেৰাব আৰম্ভ কৰিছিল টাটাৰ ফালৰ পৰা এই ঘটনাত নেনোৰ কোনো যান্ত্ৰিক বিজুতি ঘটাৰ কথা অস্বীকাৰ কৰা হৈছিল মানুহৰ বিশ্বাস ঘূৰাই আনিবলৈ টাটাই 2010 চনত সকলো গাড়ীৰ ৱাৰেণ্টি 1.5 বছৰ অৰ্থাৎ 18 মাহৰ পৰা 4 বছৰলৈ বঢ়াই দিয়ে ইয়াৰ ভিতৰত 2010 চনৰ আগত বিক্ৰী হোৱা গাড়ীসমূহো সন্নিৱিষ্ট কৰা হৈছিল নেনো ইতিহাস হোৱাৰ আন এটি কাৰণ হ'ব পাৰে ইয়াৰ প্ৰডাকশ্যন প্লান্টটো সলনি হোৱা ঘটনাটো কিয়নো অসমীয়াত এটি কথা আছে যে স্থান হেৰালে মান হেৰায় দৰাচলতে 2006 চনত নেনো প্ৰডাকশ্যন পশ্চিমবংগৰ সিংগুৰ নামৰ ঠাইত হোৱা কথা হৈ আছিল কিন্তু টাটাৰ এই কাৰখানা খেতিয়কৰ মাটিত পতা বুলি বহু আন্দোলন আৰম্ভ হৈছিল আৰু ইয়াৰ বাবে টাটাই এই প্লান্টটো পশ্চিমবংগৰ পৰা গুজৰাটলৈ স্থানান্তৰ কৰিব বাধ্য হয় এই ঘটনাই নেনোৰ প্ৰডাকশ্যন কষ্ট বহু পৰিমাণে বঢ়াই দিয়ে আৰু উৎপাদনৰ সংখ্যা আশাৰ বিপৰীতে বহু পৰিমাণে কমি যায় নেনোৰ দামো নেনো পতনৰ এটি কাৰণ হ'ব পাৰে বিক্ৰীৰ সময়ত নেনো 1 লাখ টকাত মানুহে কিনিব পাৰিব বুলি কোৱা হৈছিল কিন্তু অতি নগণ্য সংখ্যক গ্ৰাহকক বাদ দি এই দামত আন কোনেও নেনো কিনিব পৰা নাছিল 2017 চন আহোঁতে বেছিক নেনোৰ মডেলটো প্ৰায় 2,15,000 টকালৈ বৃদ্ধি হৈছিল যিটো কথাই মানুহক টাটাৰ প্ৰতিশ্ৰুতি ভঙাৰ এক অনুভূতি প্ৰদান কৰিছিল আন এটি কাৰণ হ'ব পাৰে নেনোৰ সস্তীয়া গাড়ী দামেদি কৰা বিজ্ঞাপন ভাৰতীয় মানুহৰ কাৰণে গাড়ীখন হৈছে এক আবেগ আৰু কিছুমানৰ কাৰণে ই এক ষ্টেটাছ চিম্বল আৰু নিজৰ গাড়ীখনক বেলেগে সস্তীয়া নামেৰে নামকৰণ কৰাটো হয়তো বহুতেই বিচৰা নাছিল যদি আমি এই আটাইবোৰ কথা হাতী মাৰি ভুৰুকাত ভৰুৱা দি সামাৰাইজ কৰোঁ ক'ব পাৰিম যে নেনো হৈছে এনেকুৱা এখন গাড়ী যি সস্তীয়া হৈও সস্তীয়া নহ'ল যাৰ নিৰাপত্তাক লৈ সময়ে সময়ে প্ৰশ্ন উত্থাপিত হৈ থাকিল দুখীয়া বা মধ্যবিত্তৰ কাৰণে বনোৱা এই গাড়ীখন কেতিয়াও দুখীয়া বা মধ্যবিত্ত শ্ৰেণীৰ লোকে গ্ৰহণ নকৰিলে আৰু হয়তো এই আটাইবোৰ কথা লগ লাগি নেনোৰ ওপৰত থকা আশা আৰু সপোনবোৰৰ ওপৰত লগা জুইকুৰাত ঘিউ ঢালিলে 2017 চনত টাটাৰ ফালৰ পৰা কোৱা হৈছিল যে যিহেতু নেনোত ৰতন টাটাৰ আবেগৰ লগত জড়িত হৈ আছে সেয়েহে নেনোৰ উৎপাদন টাটাই কৰি যাব কিন্তু 2018 চনত টাটাৰ চেয়াৰমেন চাইৰাছ মিস্ত্ৰীয়ে কয় যে 2018 মে মাহত নেনোৰ প্ৰডাকশ্যন অফিচিয়েলি বন্ধ কৰা হ'ব আৰু লগে লগে শেষ হৈ গ'ল এটি সপোন এটি আশা সো ভিউয়াৰ্স আমাৰ আজিৰ টপিকটোৰ ওপৰত আপোনাৰ মতামত তলৰ কমেন্ট বক্সত দিব আৰু যদি ভিডিওটো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি বেয়া লাগিল তেতিয়াও কমেন্ট বক্সত কিয় বেয়া লাগিল কমেন্ট কৰি আমাক জনাব